নহয় মানে তাই কেনেকৈ আমি দুৱাৰ মাৰি বাহিৰতে থৈ দিলে কোনোবাই দেখা পালে কথাবোৰ জানো আৰু আলোচনা নহ'ব তাতকৈ তাইক ভিতৰত মাতি কথাবোৰ অকমান মাক যে জীয়েকৰ মাত শুনি মন একেবাৰে গলি গ'ল কিন্তু সেইজনী ছোৱালী তাই আমাক কি বিপদত পেলাই থৈ গৈছিল তুমি পাহৰিলা য'ৰ পৰা আমি এতিয়া উদ্ধাৰ পাব পৰা নাই এতিয়া যে তাইৰ মাক দেউতাকৰ কথা ইমান মনত পৰিছে তেতিয়া আমাৰ কথা এবাৰো নাভাবিলে কিয় সেইটোতো হয় কিন্তু তাইক আমি এইখন আমাৰ ঘৰ কোনোবা আহি এইখন ঘৰৰ পৰিৱেশ নষ্ট কৰিবলৈ নিদিবা আমি এতিয়া যিকণ শান্তিত আছো সেইকণ শান্তি যাতে এইবোৰ মানুহে আহি ভংগ কৰিব নোৱাৰে আপুনি অলপ শান্ত হওকচোন মই যদি শান্ত হ'ব লাগে তেনেহ'লে এইবিলাক মানুহক ইয়াৰ পৰা যাবলৈ কোৱা নহ'লে কিন্তু পৰিস্থিতি ইয়াতকৈও বেছি বেয়া আপুনি খুৰী দুৱাৰখন খোলকচোন মই কথা পাতিম নহয় দেৰি নকৰিব খুৰী অশ্ৰু সিদ্ধাৰ্থহে আছে চাগে বাহিৰত তাই হয়তো গ'লগৈ দুৱাৰখন খুলি দিওঁ নেকি খুৰী খুৰী সিদ্ধাৰ্থ আহক কিন্তু আন মানুহে যাতে এইখন ঘৰত ভৰি নিদিয়ে দুৱাৰখন বন্ধ কৰি দে সিদ্ধাৰ্থ এইখন ঘৰক নৰকত পেলাই থোৱা মানুহবোৰে যাতে ইয়াত ভৰি দিব নোৱাৰে মোৰ তোমালোকলৈ বহুত মনত পৰি থাকে তেওঁলোকৰ কাৰণে মোৰ ঘৰৰ দুৱাৰ সদায় বন্ধ তোমালোকৰ মোলৈ মনত পৰি নাথাকে কিন্তু খুৰা সিদ্ধাৰ্থ গৈছো খুৰী মা খুৰী খুৰাই দৰ্জাখন বন্ধ কৰিবলৈ কৈছে খুৰী দৰ্জাখন বন্ধ কৰি দিয়কচোন খুৰী আৰে কি আচৰিত ৰুণজুনক এনেকৈ পাম বুলি মই এবাৰলৈও ভবা নাছিলোঁ এতিয়া ৰুণজুনৰ সৈতে একেটা অফিচত একেলগে নাই নাই সি কেনেকৈ সম্ভৱ ৰুণজুনৰ মতেতো মই বিশ্বাসঘাতক প্ৰতাৰক ৰুণজুন আহিব বুলি মৃত্তিকেতো মোক এবাৰো কোৱা নাছিল কিয় কোৱা নাছিল নাই ৰুণজুনে এয়া কিবা প্লেন কৰিছে মৃত্তিকে জানি বুজি মোৰ লগত এইবোৰ কৰিছে কথাবোৰ মৃত্তিকে কিছু পাক লগাই কৈছে এবাৰ ফোন কৰোঁতে মৃত্তিকে ৰুণজুনক বিচাৰি পোৱা নাছিল বুলি কৈছে এতিয়া আকৌ কথাবোৰ আচলতে হৈছে কি এনেই ইমানবোৰ সমস্যা এতিয়া আকৌ ৰুণজুনৰ সৈতে নাই ৰুণজুনক মই কথাবোৰ আজিয়েই ক'ম শুনিলি নহয় দেউতাৰ কথা গতিকে যি ৰাস্তাৰে আহিছিলি সেই ৰাস্তাৰে উভতি যাগৈ মা নামাতিবি তই মোক মা বুলি মা হোৱা হ'লে তই আজি মোৰ এই অৱস্থা নকৰিলিহেঁতেন মোৰ ভুল হৈছিল মা এতিয়া মই উভতি আহিছোঁ এতিয়াৰ পৰা আৰু মই সকলো কথাৰে এটা সীমা থাকে কিন্তু তই যি ভুল কৰিলি সেই ভুলৰ কোনো ক্ষমা নাই কিবা পাপ কৰাৰ ফলতহে চাগে মই তোক জন্ম দিছিলোঁ নহ'লেনো তই আমাৰ এনেকৈ নাক কাণ কাটনে এজনী ছোৱালীয়ে তোৰ কাৰণে কিমান অশান্তিৰ দিন কটাইছে আৰু তই সকলো কথাতে মোক ৰুণৰ লগত নিমিলাবা মা সকলো কথাতে মোক ৰুণৰ লগত নিমিলাবা মা সকলো দুখ কেৱল মোৰেই নেকি মানে তাইৰ কি একো ভুলেই নাই মোৰ মৃত্তিকৰ লগত বিয়া হোৱাৰ অলপো ইচ্ছা নাছিল তাই নিজ ইচ্ছাৰে মোৰ নাম লৈ কিয় মৃত্তিকৰ লগত বিয়া হ'বলগীয়া হ'ল এটা শব্দ উচ্চাৰণ নকৰিবি তই লাজ লগা নাই তোৰ খুৰী অলপ লাহে লাহে কওক না মানুহবিলাকে শুনি আছে নিজ ইচ্ছাৰে গৈছিল নহয় তাইক ক সেইখন ঘৰত তাইৰ মাক দেউতাক আছিল কিন্তু এতিয়া আৰু নাই ঢুকাল সেইখন ঘৰত যাতে তাই শেষবাৰৰ বাবে আহিল শেষবাৰ সেইখন ঘৰত যাতে তাই আৰু কেতিয়াও ভৰি নিদিয়ে কেতিয়াও যেন ইয়ালৈ উভতি নাহে ঠিক আছে মা তোমালোকে যদি ভাবিছা মই মৰিলো বুলি ঠিক আছে ময়ো আজিৰ পৰা নাহো আৰু ময়ো তোমালোকৰ কাৰণে মৰিলো তোমালোকে মোক কোনোদিন বুজিবলৈ চেষ্টাই নকৰিলা কেৱল প্ৰত্যেকটো কথাতে মোক ৰুণৰ লগত তুলনা কৰি গলা কিন্তু মই মোৰ কথা তোমালোকে কোনোদিন বুজিবলৈ চেষ্টাই নকৰিলা
ঠিক আছে তোমালোকে মোক আৰু গুৰুত্ব দি থাকিব নালাগে যাও কালিবচোন তেনেকুৱা নকৰিবচোন বহি লওকচোন ইয়াত নাকান্দিবচোন খুৰী অলপ ধৈৰ্য ধৰক আপুনি এনেকৈ ভাগি পৰিলে খুৰাই কি কৰিব কওকচোন খুৰী কিয় আহিছিল তাই কি চাবাইছিল মৰি যোৱা মাক বাপেক দুটাক পলাশ ইয়াত এনেকৈ আহি আছেহি বা মোক বিশ্বাসঘাতকতা কৰি গুৱাহাটীত আছে তাকো এইটো অফিচত আচৰিত সি জানি শুনিয়ে ইয়াত কাম কৰিছে নে নজনাকৈ তাৰমানে পলাশে জানি বুজিয়ে নিজৰ নাম সলনি কৰি ইয়াত কাম কৰি আছে ভাবিছিলে চাগে ধৰাত নপৰিব বুলি ঠিক আছে ময়ো ইয়াৰ ব্যৱস্থা কৰি আছোঁ বহুদিনৰ মূৰত তোমাক এনেকৈ দেখা পাই ভাল লাগিছে ভালে আছা নহয় আচলতে ৰুণজুন হোৱাট ৰুণজুন আপুনি মেনাৰ্ছ নাজানে নেকি ৰুণজুন এইটো মোৰ অফিচ ইয়াত মোক মেডাম বুলি সম্বোধন কৰিলে মই ভাল পাম গতিকে আগলৈও যাতে আপুনি কথাটো মনত ৰাখে একচুৱেলি ৰুণজুন তুমি মোৰ কথাবোৰ বুজিবলৈ ট্ৰাই কৰা ঘটনাবোৰ এনেকুৱা এটা পৰ্যায় পালে যে মই তোমাক কথাবোৰ ক'বলৈ সুযোগেই নাপালোঁ হয়তো সেইকাৰণে তুমি মোক বিশ্বাসঘাতক বুলি ভাবিব পাৰা কিন্তু তুমি মোৰ কথাবোৰ শুনিলে হয়তো বুজি পাবা মৃত্তিকক লগ পোৱা ঘটনাটো অলপ বেলেগ আচলতে মৃত্তিকক মই যে কেতিয়াবা এনেকৈ লগ পাম সেইটো ভবাই নাছিলোঁ তেতিয়াৰ পৰা মই মোৰ নামটো পলাশ এৰি পল্লৱ কৰিব লগা হ'ল এতিয়া মৃত্তিকে মোৰ নামটো পল্লৱ বুলিয়ে জানে পল্লৱ কিবা কৈ আছিলা নহয় মানে মৃত্তিক মেডামে মোৰ নামটো পল্লৱ নে আন কিবা বুলি সুধিছিল নহয় আজি প্ৰথম চিনাকি যে সেইকাৰণে কিবা নামবোৰ খেলি মেলি লাগি গৈছে নহয়নে মিষ্টাৰ পল্লৱ একো নাই দিয়া আজি ফাৰ্ষ্ট ডেহে লাহে লাহে চব ইউজ টু হৈ যাব গুণগুণ শুনাচোন গুণগুণ শুনাচোন কি হ'ল তুমি এনেকৈ গুচি আহিলা যে মা দেউতাই ঘৰত সোমাবলৈ নিদিলে নেকি ইছৰাম ইমান নিষ্ঠুৰ মানুহ মই দেখা নাই দেই ঘটনা এটা যেনিবা ঘটি গ'ল মানুহ মাত্ৰে ভুল হয় তুমি যেনিবা ভুল কৰিলা সেই বুলি তুমি ইমান দিনৰ পিছত ঘৰলৈ আহিছা সোমাবলৈ দিব নালাগেনে বাৰু চোৱাচোন হ'ব দিয়ক উপায়টো নাই
হ'ব দিয়ক বুলি এনেকে ক'লে নহ'ব নহয়। তোমাৰ মা দেউতাই যেনিবা তোমাক সোমাবলৈ নিদিলে, সেই বুলি মোৰ ঘৰখন আছে নহয়। তুমি ব'লা মোৰ ঘৰলৈকে এপাক ব'লা। কিয়? কিয় মানে চাহ তাহ একাপ খাই যাবা আকৌ। ইমান দিনৰ মূৰত আহিছা, ব'লা ব'লা। আৰু পল্লৱে চব চম্ভালি আছিলে, বাকী এইখিনি সোনকালে হ'লেই হ'ল। মৃত্তিক, পল্লৱ কোৱা। মোৰ গাটো সিমানটা ভাল লাগি থকা নাই। গা বেয়া লাগিছে? কি হৈছে? মূৰটো বিষাই আছে। মই এপাক ঘৰৰ পৰা আহোঁগৈ নেকি? আৰে পল্লৱ, তোমাৰ যদি গা বেয়া হৈ আছে মোক আগতেই ক'ব লাগে। বেছিকৈ বেয়া হৈছে নেকি? নাই নাই, সিমান বেয়া হোৱা নাই। আচলতে আজি সময়তকৈ সোনকালে সাৰ পালোঁ যে, টোপনি কম হোৱাৰ বাবে মূৰটো বিষাই আছে। এটা কাম কৰি দিয়া, তোমাক মই থৈ আহোঁগৈ ব'লা। নাই নাই নালাগে, মোৰ বাইক আছে আৰু মোৰ সিমান বেমাৰ হোৱা নাই। তুমি ইয়াতে থাকি অফিচৰ কাম বনবোৰ চোৱা চিতা কৰা। মই অলপ সোনকালে ঘৰলৈ যাব বিচাৰিছোঁ। পল্লৱ, তোমাৰ যদি বেছি গা বেয়া হোৱা নাই তেনেহ'লে অলপ বহাচোন, কথা কেইটামান পাতিবলগীয়া আছে। পল্লৱ, তুমিতো মোৰ ওচৰত এটা ডাঙৰ দুখ কৰি থৈছা। হা? দুখ কৰিছাতো। তোমাৰ আৰু মোৰ ইমান দিনৰ বন্ধুত্ব, আমি ইমান লগ পালোঁ, কিন্তু তুমি আজিলৈকে তোমাৰ অৰ্ধাংগিনীৰ লগত মোক চিনাকিয়ে কৰাই নিদিলা। মইতো তোমাক বৈৰাৰ লগত চিনাকি কৰাই দিলোঁ, গতিকে আশা কৰিছোঁ এইবাৰ তুমি তোমাৰ অৰ্ধাংগিনীৰ লগত মোক চিনাকি কৰাই দিবা। ঠিক আছে। যদি কিবা প্ৰব্লেম আছে কোৱা, নালাগে। নাই, হ'ব। বুজিছা ৰুণজুন, পল্লৱৰ ঘৰটো আমাৰ ঘৰৰ ওচৰতে, গতিকে পল্লৱৰ ৱাইফৰ লগত যদি তুমি চিনাকি হোৱা, গতিকে দুয়োজনীয়ে বিপদে আপদে ইজনীয়ে সিজনীক সহায় কৰিব পাৰিবা। নিশ্চয়, মইতো বৰ আগ্ৰহেৰে বাট চাই আছোঁ। এতিয়া পল্লৱে বা আমাক চিনাকি কৰাই দিয়ে নে নাই? তাকেইতো ময়ো ভাবিছোঁ। নিশ্চয় চিনাকি কৰাই দিম। এইবাৰ কিন্তু বাহানা নচলিব, চিনাকি কৰাই দিবই লাগিব। এটা কাম কৰোঁ নেকি? নহ'লে আজি পল্লৱ আৰু পল্লৱৰ মিছেছক আজিৰ ৰাতিৰ সাজ আমাৰ ঘৰতে খাবলৈ মাতোঁ। চিনাকি হৈও ভাল লাগিব, নতুন বছৰৰ নতুন এসাজ। নে কি কয়? মোৰ কোনো আপত্তি নাই। আজি নালাগে। আজি মানে আমাৰেও নাই, মাকৰ ঘৰলৈ গৈছে। আহক, আহিলে সকলোৰে লগত চিনাকি কৰাই দিম, হ'বনে? হ'ব হ'ব, ধেমালিহে কৰিছোঁ জাষ্ট। মই আকৌ চিৰিয়াছলি কৈ আছোঁ। চিনাকি হ'বই লাগিব। শুনক খুৰাদেউ, আপুনি এতিয়া সেইবোৰ কথা চিন্তা কৰি নাথাকিব। গুণগুণ গ'লগৈ, কিন্তু এনেকৈ হঠাৎ ঘৰখনত অশান্তি কৰিবলৈ বাৰু তাই কিয় আহিব লাগে? চাচোন, এজনী গুৱাহাটীলৈ যোৱা চিন্তাই মাৰ যোৱা নাই, এতিয়া আৰু এজনী আহি ঘৰ সোমাইছেহি। তোমালোকে আখৈ নিদিয়া হ'লে তাই এইখিনি সুবিধা নাপায় নহয়। মই নজনাকে চাগে তাইলৈ ফোন কৰি থাকা, সেইকাৰণে তাই এইখন ঘৰলৈ আহিবলৈ সাহস কৰিছে। আপোনাৰ শপত, মই এদিনো তাইৰ লগত কথা পাতি পোৱা নাই। এই গোটেই অঞ্চলটোৰ মানুহবিলাকে কেৱল এইখন ঘৰৰ কথাই বু বাবা কৰি থাকে। এতিয়াতো কথাবিলাক আৰু ওলাই পৰিব। মাক বাপেক মৰিলো নে জীয়াই আছো তাই চাবলৈ আহিছে, চকু পানীৰে আমাৰ মন ভুলাবলৈ আহিছে। কোনফালেনো কি চিন্তা কৰোঁ একো পাৰ নোপোৱা হৈছো। সঁচাকৈয়ে আমি পাপীয়ে। ছোৱালীজনীক এনেকৈ খেদি পঠাই মইনো কেনেকৈ শান্তিত থাকিম? যে নহওক মাকটো মাকে। খুৰী, কিন্তু এনেকৈ তাই হঠাৎ কিয় আহিছিল? আপোনাক কিবা কৈছিল নে? কাৰণ তাইতো ইয়ালৈ এনেকৈ আহিব নালাগে। আৰু পলাশ ক'ত? সিওতো অহা নাই। সেইবোৰনো ক'ত পাতিলো? ক'ত কথা পাতিলো সেইবোৰ?
নে তাই সঁচাকৈ কিবা বিপদত পৰিহে ইয়ালৈ